হেল্ল' গাইজ, এয়া দেখিছেনে বাৰু? মই ৰাতিপুৱা শুই উঠি ঘৰৰ সকলো কাম বন কৰি আজৰি হৈ ঘৰ মুচিব লাগিলোঁ। যিহেতু ঘৰটো মুচিবই লাগে, সেয়েহে ঘৰটো মুচি লৈছোঁ। গা ধোৱাৰ আগতে এয়া দেখিছেনে বাৰু? লেতেৰা হৈ থাকি বৰ ভাল নালাগে, সেয়েহে মুচি ল'লোঁ। আৰু এই পোৱালিটো যে দেখিছেনে বাৰু? ইমান ধুনীয়াকৈ কথা পাতি আছে ফোন এটা লৈ পিনি, দেখিছেনে বাৰু? এয়া কথা পাতি আছে দেই ফোনত, চাওকচোন ইমান মৰম লাগিছে। মই যোৱা দেখি পলাইছে, ফোনটো আঁতৰাই ল'লে, দেখিছেনে? আনফালে আকৌ পাছবেলা সময়ত আমি সকলোবোৰ মিলি ফুৰিবলৈ বুলি ওলাই গ'লোঁ এপাক। এগৰাকী আইতা আৰু এগৰাকী বৌ এজনী গৈ আছে, আৰু পিছে আমি এনেকৈ সন্ধিয়া সময়ত এপাক ওলাই যাওঁ। যিহেতু ৰুমটোতে থাকি আমনিও লাগে অকলশৰীয়াকৈ। আৰু এজনী মই, ইফালে বেটি, এনেকৈ সকলো সন্ধিয়া সময়ত এপাক ওলাই যাওঁ। আৰু মোৰ ভিডিঅ'বোৰনো চাই কেনেকুৱা লাগে জনাব দেই। লগতে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ।